স্কুল দিয়া নেকি পুপু পুপু ফোন মাৰিছিলে আমাৰ পুপু কান্দি আছে দাদাৰ লগত স্কুল যাব লাগে নাপালে কান্দি আছে আৰু হেল্ল' গাইজ কি খবৰ ভালনে আমাৰ ভালেই আপোনালোকৰো ভালেই চাগে আজি আমাৰ এইফালে সোমাই অহা ৰাস্তাটোৰ মানে আজি ফিটা কটা আছে অপেনিং তাত যাম আপোনালোকক দেখাম কোন আহিব সেয়াও দেখাম নপুপু হেল্ল' হৈ দিয়া কান্দি কান্দি চকু জলজলীয়া হৈ গ'লো ল'ৰাটো দাদাহঁতে নিনিলে লগত স্কুললৈ না ওপৰত মেলি থৈ আহিছিলোঁ মই আমি এতিয়া খাই বৈ ৰেডি MLA পিন্ধাবৰ কাৰণে গামোচা আনি থোৱা আছে এইফালে চেয়াৰমেনৰ কাৰণে এইফালে আৰু কোনোবা লগত আহিলে দিবলৈ এইখন আনি থোৱা আছে পুপুৱে গোটেইখন উলিয়াই আপোনালোকে এৰি দিব এখন টেইখন লৈ লৈছোঁ এখন কেঁচিখন আৰু পানী ঘটি এটা ল'ব লাগিব পুপুৰ ইমান খং হৈছে দেখিছেনে বাৰু এইকেইটা লাগে তাক ল'বলৈ বহি দিলে তলত নিদিওঁ আমি ৰেডি হৈ ল'লোঁ এতিয়া যাওঁ পুপু চোৱা হেল্ল' কৈ দিয়া পুপু মা ওলাইছে এইফালে গামোচা এখন লৈ লৈছোঁ কি কৰি থাক আকৌ পুপুৱে কি কৰি থাকে পুপু মোৰ চেণ্ডেল চাইছে তাত গৈ কি পাৰোঁ দেখা গামোচা হ'বগে এইডাল খালি ওপৰত বান্ধিব লাগিব বাবু নামক হৈ আহিলে ফুলপাতে আগত যে আছে তেতিয়াহে জানো যে এখন বিজু যায় নহ'লে বেলেগ ক'লৈ গৈ দেৰি হৈ থাকে আগতে মানে সেয়া বুলি কওঁ
আগতে আমি কিমান ডাঙৰ ডাঙৰলৈকে খিচিৰি পায়স খালোঁ চাব লাগে পৰিকল্পনা কাটাই অব্দি মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত বৰপথাৰ আদৰ্শ গাঁও অংগনবাড়ী কেন্দ্ৰটি সুন্দৰকৈ সাজি উলিওৱা হৈছে আৰু এই অংগনবাড়ী কেন্দ্ৰটো আজি শুভ উদ্বোধন কৰিবৰ বাবে এই মুহূৰ্তত বিধায়ক মহোদয় আহি উপস্থিত হৈছে আমাৰ মাজত উপস্থিত আছে খণ্ড বিষয়া লোকনাথ দাস মহোদয় আৰু অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ সমিতিৰ সন্মানীয় সভাপতি মাধুৰ্য শইকীয়া ডাঙৰীয়া আমি আনুষ্ঠানিকভাৱে ইটা কাটি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ বাবে বিধায়ক মহোদয় বেলেগ ভাল পালে একদম ছোৱালীবোৰেও তাকে উঠাবা তেনেকৈ কৰি দিলে মই বেছিকৈ উঠাওঁ আৰু এই মানে এই ব্লগাৰবোৰৰ পৰা শান্তি নাই বুজিছেনে আপুনি ভালকৈ নাথাকিলে আজিকালি বিপদে আছে কাৰ ব্লগত কি বনাইছে দেখা এইটো মই ফেঞ্চবিন ভাজি এইটো মানে আজি আমাৰ মিটিঙৰ মানুহে ফিটা কটা মিটিঙৰ মানুহে আমাৰ ইয়াৰ পৰা ধাবাৰ খানা খাব বুলি সেইকাৰণে চব খানা ৰেডি কৰি আছে তাৰপিছত এইফালে মাছ ফ্ৰাই চলি আছে চিংদা ভৰ কাৰীটো দেখা এবাৰ এইটো কি আছে পানীহে এইটো কাৰী ক'ত বনাই আছে এইফালে এখন বনাই থৈছে এইটো কি বনাই থৈছে মাছৰ কাৰী মাছ কাৰী এইফালে মাইনা মিক্স চব্জি বনাবলৈ লৈছে দেই এচৰ পৰা আগতে মাতি আছিলে এতিয়া পকা কৰি দিলে ধুনীয়া কৰি পেলাইছে আজি আমাৰ MLA ছাৰৰ প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেমটোৰ উদ্দেশ্য লৈ আমি আজি খাদ্য সম্ভাৰখিনি আমি যোগান কৰিছোঁ আমাৰ জিৰণি ধাবাৰ পৰা যাব মানে ন জিৰণি ধাবাৰ পৰা যাব আমাৰ প্ৰায় 150মান মানুহৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় মাছ মাংস কাৰ্য শেষ হৈছে এতিয়া আমাৰ এইটো মানে সংমিশ্ৰণ মানে সকলোবিধৰ এটা চব্জি ব্যৱস্থা কৰা হৈছে গতিকে আমাৰ ৰাইজে
চবেই লাগি ভাগি বনাইছে এইখন এতিয়া মাইনাই বনাইছে কি ক'বলৈ কৈ আছে পাই মই বনাইছোঁ দিগন্ত দাই কি বনাইছে কৈ দিয়ক যোগালী আৰু সেই তোলে মানে এক্সট্ৰাকৈ বনাবৰ কাৰণে থৈ দিয়া আছে মাছৰ পেটটো মাছৰ মাথা বেঙেনা দি পেলাই মই নাই শুনা সেইবিলাক কালি মোৰ ভিডিঅ'টো সামৰা নহ'ল আজি সেইকাৰণে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ ভাত পানী খাই আজৰি হ'লোঁ আৰু তাৰপিছত অকণমানিকো এতিয়া খুৱাই ল'লোঁ কালি আমাৰ ৰাস্তাটো উদ্বোধন কৰা হ'ল মানে আগতে ৰাস্তাটো আমাৰ বনোৱাই আছিলে ভাগি যোৱাৰ কাৰণে আকৌ এতিয়া নতুনকৈ বনোৱা হ'ল কালি আহি MLA ছাৰে নিজে আহি ফিটা কাটি কৰি উদ্বোধন কৰি থৈ গ'ল তাৰপিছতে আকৌ আমাৰ ওচৰতে স্কুল এখনো আছিলে অংগনবাদী স্কুল সেইখনো মানে ওচৰত থাকোঁতে ভালে আছিলে সুবিধা হৈছিলে এতিয়া সেইখনৰ স্কুল মানে মেইন জেগা আছিলে সেইফালে জোলা গাঁও কয় তাত কালি মানে তাৰো অপেনিং আছিলে ফিটা কটা উদ্বোধন কৰা কালি আকৌ ইয়াৰ পৰা গৈ তাতো এপাক চাই আহিলোঁগৈ যিহেতু স্কুলখন চাই আহি চিনাকি হৈ থোৱাটো ভাল আকৌ অকণমানিকটো নিব লাগিবই পিছলৈ সেইকাৰণে গৈ চাই আহিলোঁগৈ আৰু তাৰপিছত মোৰ আৰু বিশেষ ভিডিঅ' বনোৱা নহ'ল সেয়াকে ভিডিঅ' দিলোঁ আৰু আজি ভিডিঅ'টো মোৰ ইমানেই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই